ধুনীয়াকৈ বনাই আছে আৰু এনেকুৱা হৈ গ'লগৈ এতিয়া চাওক। তো গাইজ কিয় কাৰণে ইমান দিন ভিডিঅ' দিয়া নাছিলোঁ, এইফালে দেখিছোঁনে এইখিনি মাটি উঠা আছে নে, এইখিনি আমাৰ ঘৰ বনাব মানে ৰাস্তা। আৰু গাইজ ইয়াৰ ওচৰতে আছে আমাৰ ট্ৰেন্সফৰ্মাৰটো চাওক। ইমান টিকলা এইটো ট্ৰেন্সফৰ্মাৰটো। এয়া আজি যায়গৈ আমাৰ ট্ৰেন্সফৰ্মাৰটো ধুনীয়াকৈ অফিচত যাই কিনে কথা পাতিব। তো হেল্ল' মোৰ ছাবস্ক্ৰাইবাৰসকল, কি খবৰ? নিশ্চয় সকলো ভালটো গাইজ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন দেখা ইউটিউব চেনেললৈ। তো গাইজ গুড মৰ্ণিং পোনপ্ৰথমে সকলোকে। আৰু এতিয়া বটলটো লৈছোঁ, গাখীৰ অলপ আনিব যাওঁ। তো পিছফালে দেখিছে অৱস্থা কি চাওক। তেতিয়া কৈছিলোঁ না মানে বৰষুণ নপৰা ছিজনতে ৰাস্তাটো বনাবলৈ, তো নবনালে। এতিয়া চাওক ইয়াৰ অৱস্থা কি, মানে চেন কেবল পেলাই নেপেলাই আৰু একেই হৈ আছে এতিয়া। তো এইটো আমাৰ পদূলিটো এয়া অৱস্থা হৈ আছে। কালি এইখিনি JCB দি মিলাই দিলে, তো আৰু আজি বৰষুণটো পৰি দিলে, এনেকুৱা হৈ গ'লগৈ এতিয়া চাওক। চ' গাইজ ৰাস্তা বেয়া প্লাছ আৰু গাঁৱত লাইনো নাই। ট্ৰেন্সফৰ্মাৰটো বেয়া হ'লে আমাৰ চ' মানে আজি চৰাইবাহীত যোৱাৰ কথা কৈছে অফিচলৈ, মানে লাইনৰ অফিচলৈ। আৰু আজি প্ৰায় এসপ্তাহ হ'ল লাইন নাই, আমাৰ গাঁৱত লাইনে নাই। আকৌ ইয়াৰ ৰাস্তাটো এনেকুৱা, তো তেতিয়াই বনাব লাগিছিলে ধুনীয়াকৈ, আৰু নবনালে। এতিয়া এনেকুৱা হৈ আছে। ট্ৰেন্সফৰ্মাৰটো আমাৰ বহুত সৰু, তো তৰাবলৈ যাম মোবাইলতে চাৰ্জ দিবলৈ, তো তেতিয়া দেখাম আপোনালোকক ট্ৰেন্সফৰ্মাৰটো কিমান ডাঙৰ। মানে এতিয়া বহুত সৰু। তো এতিয়া গাখীৰখিনি আনি লওঁগৈ, তাৰপিছত এইফালে তালৈ যাম। আৰু এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ, বহুত দিনৰ মূৰত আনিছোঁ দেই, চাই থাকিব। আৰু এইফালে এইখিনিলৈ টোটেলি হৈ গৈছে ধুনীয়াকৈ ৰাস্তাটো, আৰু এইখিনিৰ পৰা হোৱা নাই আৰু পেলাই আছে মাটি। গাইজ ফাইনেলি পালোহি। এইফালে গাখীৰখিনি থৈ দিছে, আৰু মই নাপাওঁ দেই, মই প্ৰেক্টিচ নাই মকবা ভৰা, সেইবাবে শুদ্ধ ভৰাই দিব ধুনীয়াকৈ ন। আৰু গাইজ বৰষুণৰ বতৰ মানে এতিয়া ৰাস্তাটো যি বেয়া হৈ আছে, তাৰপৰা এতিয়া বিয়া দুখনকৈ আহি আছে। লগতে দুখন আছে, বুধবাৰে এখন, মঙলবাৰে এখন, বুধবাৰে এখন ন। খাবিয়া চ' গাখীৰখিনি লৈ ল'লোঁ এতিয়া, আৰু গৈ আছোঁ ঘৰলৈ। মোবাইলত চাৰ্জ দিব যাব লাগিব নহয়। আৰু এইফালে ভিডিঅ'টো শেষলৈ চাই থাকক, কি হয় দেখা পাব আজি। এইফালে বৰষুণ বতৰৰ কাম নাই না, মানুহ সবাই এনেকৈয়ে বহি আছে লাই পেলাই। সেইফালে আমাৰ মিস্ত্ৰীয়ে কামত লাগি আছে। বস্তু দুখন বনাইছিলে দেখাম ৰ, এই বহা কিবা এই দুখন টোটেল হোৱা নাই, মানে বনাইছে আৰু। চ' এখন আৰু এখন দুখন। এখন মই লৈ যাম ন, ই হাঁহিছে চাহি। তো এইখিনিৰ পৰা মানে এই তাৰ পৰা এইফালে এইখিনি এইয়া বগললৈ, এই মানুহটো যে বহি আছে বগললৈ, চ' তালৈ মানে ধুনীয়াকৈ আমি ফিল আপ কৰিছোঁ। আমিয়ে কাম কৰি আছোঁ, যিহেতু এনেই থাকিম ন গাঁৱৰ ৰাস্তা, সেইবাবে ভাবিলে আমিও কৰোঁ। গাঁৱৰ ৰাস্তা ন, মানে বেলেগৰ পৰা আহিলেকে অলপ বেয়াকৈ কৰিব পাৰে না, চ' সেইবাবে আমাৰ গাঁৱৰ মানুহখিনিয়ে ধুনীয়াকৈ কৰিছে। আৰু এইফালে দুদিনকৈ গা ধোৱা নাই, এতিয়া আকৌ গা ধুৱে বোলে। এইফালে মাজে মাজে পূৰা খালাবা হৈ আছে, কাৰণ মানে এই মাটিটো পেলাইছে ন, সেইটো মাটিটো মানে অলপ কম পেলাইছে যে, সেইবাবে মাজে মাজে এনেকুৱা হৈ আছে। এইফালে এখন বিয়া, আৰু এইফালে এখন বিয়া। কি বাই বুধবাৰে ন, সেইফালে এইয়া প্ৰথমখন মঙলবাৰে আৰু এখন বুধবাৰে। তো সেয়াই অৱস্থা আৰু ৰাস্তা। তো মঙল বুধ দুটাই একেলগে খাব পাম আৰু ন, খোৱা বোৱাই মেইন বিয়া বুলি ক'লে। তো চাই থাকক। তোমাৰ পৰীক্ষা আছে ন, কেতিয়াবা? আমাৰ 21 তাৰিখৰ পৰা 23 তাৰিখৰ পৰা। কেই তাৰিখলৈ হ'ব তনো? 30 তাৰিখলৈ। তই কি আগবেলা না সেইবেলা? মানুহবিলাক পৰীক্ষা আছে, সিহঁতে ৰুটিনো নাজানে চা। এইফালেও চাইনিজ ৰুটিন দিছে, 22 ফুট আহিছে এনেকুৱা, মানে এইটো
প্ৰস্থ নে দি এইটো প্ৰস্থটো দি প্ৰস্থ এইটো প্ৰস্থ বুলি কয় এইটো 22 ফুট আহিছে টোটেল কিমান বহল আহিছে চাওক ৰাস্তাটো ল'ব আছিলে এইখিনি ডিষ্টেঞ্চখিনি হেৰি কৰি দিছে আৰু তো গাইজ কিয় কাৰণে ইমান দিন ভিডিঅ' দিয়া নাছিলোঁ এইফালে দেখিছোঁনে এইখিনি মাটি উঠা আছেনে এইখিনি আমাৰ ঘৰ বনাব মানে এইখিনি আমাৰ ঘৰ বনাব না ইয়াত মানে পূৰা গাড়ী লগাই আছিলোঁ চ' এইখিনি পুলৰ আগত মানে তাৰ পৰা পুখুৰী বনাই দিছে সেইখিনি আৰু ইয়াৰ মানে পূৰা হেৰি কৰি আছিলোঁ না তো সেইবাবে ইমান দিন মানে ভিডিঅ' দিয়া নাছিলোঁ ইয়াৰ কামত লাগি আছিলোঁ না মানে এইখিনি পৰা ওচৰতে আৰু মাটিখিনি খান্দিছিলোঁ আমি খানে নাই JCB মানে খান্দিছিলে তো ইয়ালৈ উঠি আহিম আৰু ধুনীয়াকৈ এয়া চা ইয়াৰ পৰা খান্দি কিনে খালি ইয়ালৈ ট্ৰেন্সফাৰ কৰি দিছোঁ আৰু তো এয়া আৰু আমাৰ ঘৰ বনাব তো আছাম টাইপৰ কেনেকুৱা বনাই বছেহে জানে দেই আৰু গাইজ ইয়াৰ ওচৰতে আছে আমাৰ ট্ৰেন্সফৰ্মাৰটো চাওক ইমান টিকলা এইটো ট্ৰেন্সফৰ্মাৰটো এয়া সেইটো মানে আজি যাই গৈ আমাৰ ট্ৰেন্সফৰ্মাৰটো ধুনীয়াকৈ অফিচত যাই কিনে কথা পাতিব চৰাইবাহী অফিচত যায় তো সোনকালে যাতে আহে আমাৰ লাইনটো কাৰেণ্টটো নো গাইজ এই মাটিখিনি বেলেগৰ আহে দেই এনেকৈ কলং দলং হয় এনেকুৱা মাটি কিনিবলৈ আমাৰ অকাতে নাই দে মানে হয় দে আমাৰ অকাতে নাই আৰু তো আজিকালি যি মাটিৰ দাম আৰু আমাৰ ভিলেজত মানে গাঁও ঠাইত ইমান দাম নহ'ব পাৰে কিন্তু চহৰীয়া জেগাত এই একঠা মাটিতে বহুত দাম ইয়াত কিনিবলৈ তথাপিও সুবিধা আছে অলপ কিন্তু অকাত নাই দেই আমাৰ এনেকুৱা কিনিবলৈ এইফালে লগৰ দুখৰ পূৰা ঘৰ বনাই আছে দেই এইবাৰ চৰকাৰী ঘৰ বহুতো আহিছে আমাৰো আহিছে ইহঁতৰ আহিছে ইহঁতৰ লগৰ ঘৰ আহিছে তো গাইজ কেনেকুৱা পেলাই ভিডিঅ'টো জনাব আৰু তো এতিয়া ধুনীয়াকৈ মোবাইলটো হৰি দুটা মোবাইল আছেই কাৰ বা এইটো উজ্জ্বলৰ 100 হৈ গ'ল তাৰপিছত এইটো কাৰ নাজানো চ' এইটো উখাই দিওঁ মজাকৈ তো 100 হৈ গ'ল চাওক খালিয়ে নাই জেগা এতিয়া মইতো ধুনীয়াকৈ দি দিওঁ ইয়াতে থৈ গৈছিলোঁ বিকজ গাঁৱততো লাইনে নাই তো মজাকৈ দি দিওঁ আৰু দেই চাৰ্জ তো গাইজ ভিডিঅ'টো কেনে পালে প্লিজ জনাব বহুত দিনৰ মূৰত আনিলোঁ তো যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকল মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব গাইজ 3000 হ'ব এতিয়া চেনেলটো মোৰ ছাবস্ক্ৰাইব তো সকলোৱে আৰু বেছি নালাগে 40-50টা লাগে আৰু তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো দেই তো প্লিজ দিব বহাগৰ বিহুলৈ কৰি দিয়ক না প্লিজ কৰি দিয়ক